গুড মৰ্ণিং পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, আমাৰো ভালেই বাৰু, ভালে কুশলে আছোঁ। আৰু ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ আৰু কিন্তু আজি চাওক ইফালে বতৰটো অকণ ডাৱৰীয়া আৰু ৰাতিপুৱা উঠিয়ে চাওক আজি মূৰ গাও ধুই দিলোঁ, শুকুৱাই নাই বাৰু মূৰটো, সেইবাবে এনেকৈ ক্লিপ লগাই মানে ৰাখি দিছোঁ। আৰু যি কি নহওক দিনটোৰ বাবে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে। আৰু ৰাতিপুৱাৰ মানে চাহ খালোঁ কিন্তু ব্ৰেকফাষ্ট কৰা হোৱাই নাই, তাকে ভাবিছোঁ মানে কিবা এটা বনাই দিওঁ আৰু মানে মেগী আছে, যোৱাকালি আনি থৈছোঁ মেগী, তাকে বনাওঁ আৰু মেগীকে বনাই খাই দিওঁ বুলি ভাবিছোঁ। গতিকে এতিয়া যাওঁ পাকঘৰলৈ আৰু সেইটো মানে আমাৰ ডিউটি আৰু পাকঘৰটো। আৰু ৰাতিপুৱা বাচনবিলাক ধুই মানে এনেকৈ ডাইনিঙতে থৈ দিয়া হ'ল, ইফালে ভালকৈ থ'ব লাগিব। বহুত যোৱাকালি আনি থোৱা মানে মেগী আছে আৰু খোৱা বস্তুবিলাক মানে এই বাস্কেটটোতে ৰখা হয়। বহুতে এনেকুৱা বাস্কেটবিলাক মানে কাপোৰ থ'বলৈ ব্যৱহাৰ কৰে, কিন্তু মই ইয়াতে পাকঘৰতে লগাইছোঁ আৰু এনেকৈ কামত। মেগী আছে, মেগীকে বনাই দিওঁ বুলি ভাবিছোঁ, বইল মেগী। আৰু আমাৰ এও নাই, কাম কৰিব গৈছে মানে ৰাতিপুৱাই, সেয়ে আহি পাওঁতে চাগে অকণমান দেৰি হ'ব। মই এই মেগী 10 টকীয়া মেগীটো আনিছোঁ আৰু এইটো মেগী খাই একচুৱেলি ভাল লাগে। মেগী বনাই হৈ গ'ল আৰু বনাই থৈ দিলোঁ, আমাৰ এও আহিলে মানে খাম। আৰু অকণমান মেগী 10 টকীয়াৰ পেকেট, কিন্তু তাকে 50-50 কৰিম আৰু এনে মানে গম নাপালে মই অকলে খাই দিওঁ কিন্তু আজি ভাবিছোঁ আৰু থৈ দিওঁ বুলি। এনে অইন দিন মই অকলে খাওঁ, যোৱাকালি এক পেকেট অকলে খালোঁ, নাছিলে যিহেতু ঘৰত নাছিলে। আৰু আজি মানে সেইটো 50-50 কৰিম আৰু 50-50 কৰি খাম। আৰু বতৰটো চাওক ইফালে পূৰা ডাৱৰীয়া, আজি বৰষুণ আহিবই চাগে, বৰষুণ আহিব পাৰে, বতৰ ডাৱৰীয়া, পূৰা ডাৱৰীয়া হৈ আছে। বৰষুণ আহিব চাগে, আৰু হয়তো নাহিবও পাৰে। আৰু ইফালে কামো আছে অকণমান। আৰু আজি ভাবিছোঁ আমাৰ পথাৰখন অকণমান আপোনালোকো দেখুৱাম, মানে য'ত ধান খেতি কৰা হৈছে সেই পথাৰখন নহয়, য'ত খেতি লগোৱা হৈছে সেয়ে অকণমান পাছত মানে তাতে যাম বুলি ভাবিছোঁ। আৰু তাকে আপোনালোকক দেখুৱাম। আৰু দুপৰীয়াৰ ভাত বনাবলৈ লাগি গৈছোঁ, দালি বনাইছোঁ আৰু দালি, এইফালে ঘৰৰে ভাতকেৰেলা, ঘৰৰে আলু ভাজি, গাখীৰ লৈছোঁ, একদম পিয়ৰ গাখীৰ, আৰু এয়া ভুজিয়া পিয়ৰ গাখীৰ লৈছোঁ। আৰু ইফালে কাম কৰি আছে, কামত লাগি আছে, সেইবাবে গাখীৰ দিছোঁ আৰু খাবলৈ। আৰু পিছফালে আহিলোঁ, বাৰীত চাওক ইফালে টেঙা মৰা শাকখিনি ধুনীয়াকৈ লহপহকৈ মানে বাঢ়ি গৈ আছে। আৰু এই টেঙাবিধ কি হয় মানে আমি দালিত দি খায়ো বহুত বেছি ভাল লাগে, দালিত দি খাব পাৰোঁ। তাৰোপৰি মানে মাছৰ জোল বনাই মাছৰ সৈতে বহুত বেছি ভাল লাগে। আৰু গৰম দিনত জানেই টেঙা আমাৰ কাৰণে বহুত বেছি উপকাৰী। ইফালে পাৰ্চেল এটা আহিলে, এয়া ফ্লিপকাৰ্টৰ পৰা মানে অৰ্ডাৰ দিছিলোঁ, আৰু ফ্লিপকাৰ্টত আহি গ'ল। আৰু পাৰ্চেলটো অকণমান খোলা হ'ল বাৰু, তথাপিও আপোনালোকক দেখুৱাই দিলোঁ আকৌ এবাৰ ভালকৈ। এয়া চাই লওক কি আহিছে, প্ৰয়োজন হৈ আছিলে বাৰু। এয়া মেচিনটো আহিলে, আৰু ইয়াতে আছে বাৰু জাৰকেইটা ইয়াৰ ভিতৰত আছে। আৰু এয়া দেখুৱাই দিওঁ। আৰু ডাঙৰ পাৰ্চেল নহয় বাৰু, সৰু এটা পাৰ্চেল আহিলে। কেইটা কেনেকুৱা আহিলে আপোনালোককো দেখুৱাওঁ, আৰু ময়ে চাওঁ, কাৰণ মই চোৱাই নাই সেইবাবে। এয়া জাৰৰ মানে যিকেইটা ওপৰৰ ঢাকনকেইটা আৰু ঢাকনি, আৰু এইটো এটা হৈছে জাৰ, এইটো ডাঙৰ জাৰটো, আৰু তাৰপিছত ছেকেণ্ডৰটো এইটো, আৰু একদম লাষ্টটো এইটো। এফালে চাৰিছোঁ চাই
মানে কি হ'ল আমি মিক্সি জাৰটো হয় মানে আজি আনিলোঁ মিক্সি জাৰটো, কিন্তু মিক্সি জাৰে হয় পাতাৰ প্ৰয়োজনটো পূৰণ কৰিব, কিন্তু পাতাৰ যিটো মানে পাতাত বটি খোৱাৰ যিটো সোৱাদ সেইটো কিন্তু কেতিয়াও পূৰণ কৰিব নোৱাৰে আৰু যি কি নহওক, যাতে আমাক তৎক্ষণাত যিকোনো বস্তু হ'ব লাগে সেইবাবে আমি এইবোৰ ব্যৱহাৰ কৰোঁ বাৰু। যিহেতু যান্ত্ৰিকতাৰ যুগ, আধুনিকতাৰ যুগ, আধুনিকতা মানে যোনফালে আমাক লৈ যাই আছে আমি সেইফালে গতি কৰি আছোঁ মানুহবিলাকে, সেয়াই আৰু চাহ দিয়া হ'ল বাৰু। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে, আৰু মৰম দিব, আশীৰ্বাদ কৰিব আপোনালোকে, আৰু আগুৱাই যোৱাত মানে মোক সহায় কৰিব, ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট সাহসত যাতে আগুৱাই যাব পাৰোঁ, আপোনালোকে সাহস দিব, মৰম দিব, যাতে আপোনালোকৰ মৰমে মোক আকৌ আগুৱাই লৈ যায়, ভাল ভাল ভিডিঅ' বনোৱাত সহায় কৰে, উৎসাহ পাওঁ। যি কি নহওক ইমানতে আজিৰ ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাই আছোঁ। বাই বাই, টাটা।